ফ্ৰেণ্ডছ, ৰাতিপুৱা অৰ্থাৎ সুপ্ৰভাত। মোৰ আজিৰ ভিডিঅ'টো আজি ৰাতিপুৱাৰ সুপ্ৰভাতেৰে আৰম্ভ কৰিলোঁ। অৰ্থাৎ মোৰ সোণালী পথাৰখনৰ পৰাই আজি মই মোৰ মনৰ কথা প্ৰকাশ কৰিম। আহকচোন আজি মোৰ সোণালী পথাৰখন চাওঁ। মোৰ হৈছে সোণালী পথাৰ, য'ত মোৰ কষ্ট মৰম সকলো লুকাই আছে, য'ত মই সপোন দেখিছোঁ এইখন পথাৰৰ পৰাই, য'ত মোৰ মৰম ভাল পোৱা মোৰ কষ্ট মোৰ চব এইখন সোণালী পথাৰতে খচিছোঁ। চাওকচোন, আপোনালোকক দেখাইছোঁ, এয়াই মোৰ সোণালী পথাৰখন, অৰ্থাৎ সোণালী ধাননিখন। ইয়াতে মোৰ সকলো বিলীন হৈ আছে, য'ত মোৰ কষ্ট ইয়াতে লুকাই আছে।